সাৰ্কাছ কিয় লাগে ভ্ৰাম্যমান থিয়েটাৰত? সাৰ্কাছৰ প্ৰয়োজনীয়তা আছেনে ভ্ৰাম্যমানত? কি বিচাৰে ৰাইজে? ৰাজ্যত এতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ বতৰ। প্ৰকৃততে ভ্ৰাম্যমান থিয়েটাৰে অটুট ৰাখিছেনে তেওঁলোকৰ গৰিমা? এয়া সচেতন জনতাৰ প্ৰশ্ন। তাৰ মাজতে কোহিনুৰ থিয়েটাৰে আগৰ গৰিমা অটুট ৰাখি আহিছে। সাৰ্কাছবিহীনভাৱে ৰাইজক দিছে এখন সৰ্বাংগ সুন্দৰ নাটক। মৃদুল চুতীয়াৰ পিঞ্জৰা নাটকখনে কঁপাই তুলিছে কোহিনুৰৰ মঞ্চ। বজালীত অসংখ্য দৰ্শকৰ সমাগম কোহিনুৰৰ পিঞ্জৰা নাট চাবলৈ। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি সংগীতেৰে নাটকখন আগবাঢ়ি যোৱা পৰিলক্ষিত হয়। তপন লহকৰৰ প্ৰযোজনাত এখন ব্যতিক্ৰমধৰ্মী নাটক পিঞ্জৰা। অভিনেতা প্ৰীতম কৃষ্ণমণি আৰু অভিনেত্ৰী জেৰিনা আৰু ভায়লিনাৰ বলিষ্ঠ অভিনয়ে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। অত্যাধিক গৰমৰ মাজতো হাউচফুল কোহিনুৰৰ। শেহতীয়াভাৱে ভ্ৰাম্যমান থিয়েটাৰ সম্পৰ্কত সাৰ্কাছ, চিত্ৰহাৰৰ দৰে আদি শব্দবোৰ ব্যৱহাৰ হোৱাৰ বাবে দুখ প্ৰকাশ প্ৰযোজক তপন লহকৰৰ। নাটকত সস্তীয় জনপ্ৰিয়তা লাভৰ বাবে ভ্ৰাম্যমান থিয়েটাৰক সাৰ্কাছলৈ ৰূপান্তৰিত নকৰিবলৈও আহ্বান প্ৰযোজক লহকৰৰ। আমি ৰাইজক পিয়ৰ নাটক এখন দেখুৱাইছোঁ। ইয়াতে কোনো ভেকু ভাওনা হোৱা নাই। যাক নাটক বুলি কয় সেই বস্তুটো এইবাৰ কোহিনুৰে দেখুৱাব গৈ আছে। তপন দাই যথেষ্ট সহায় কৰিছে তাত, আৰু মৃদুল চুতীয়া ছাৰৰ বৰ ধুনীয়া স্ক্ৰিপ্ট, কৰিও ভাল লাগিছে সকলোৰে। আৰু ৰাইজে ইমানখিনিৰ মাজতো এখন ইউনিক নাটক এখন এবাৰ দেখিব পাইছে, আৰু আশা কৰোঁ অসমৰ ৰাইজে পিঞ্জৰাখন আঁকোৱালি ল'ব। ধন্যবাদ। আৰু খুব ধুনীয়া ধুনীয়া নাটক হৈ আছে। আজি কোহিনুৰৰ পিঞ্জৰা নাটকখনতে আপোনালোকে দেখিছে, তাত কোনো ধৰণৰ বহুত বিশেষ কিবা এটা নাই যে কোনোবাই তাক সাৰ্কাছ বুলি ক'ব। এখন মৌলিক নাটক, সমাজৰ প্ৰত্যেক স্তৰৰ ব্যক্তিয়ে ল'ব পৰা নাটক, আৰু সমাজলৈ সুস্থ বাৰ্তা দিব পৰা নাটক। আৰু এইখিনিতে এইটোও দেখুওৱা হৈছে, যিসকলে সমাজত দুৰ্নীতি কৰে, যিসকলে কাৰোবাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেওঁলোকেও বুজক যে সেই অন্যায় কৰাৰ পিছত যিসকলে তাৰ ভুক্তভোগী হয় তেওঁলোকৰ জীৱনটো কেনেকুৱা হয়। গতিকে সেই উপলব্ধি প্ৰত্যেক স্তৰৰ ব্যক্তিক দিবলৈ চেষ্টা কৰা হৈছে, আৰু ভ্ৰাম্যমানত এই ধৰণৰ নাটকৰ দৰকাৰ, আৰু প্ৰত্যেকটো গোষ্ঠীয়ে তেনেকুৱা নাটক কৰাৰ চেষ্টা কৰিব লাগে। বিশেষকৈ পিঞ্জৰা নাটকখনত সাৰ্কাছ মীনা বজাৰ এইবিলাক শব্দ প্ৰয়োগ কৰি থকাৰ গুৰিতে হৈছে কিছুমান লগাতকৈ বেছি আমাৰ ষ্টাণ্টবাজি হওক বা আমাৰ ৰেম্পৰ কাৰবাৰ এইবিলাকৰ কাৰণে নিশ্চয় আমাৰ চিত্ৰহাৰ, মীনা বজাৰ এনেকুৱা ধৰণৰ কথাবিলাক ওলাইছে। কিন্তু এইখনৰ কমপ্লিট বিপৰীত ধৰ্মী এখন নাটক, বাস্তৱধৰ্মী নাটক। ইয়াত তেনেকুৱা ধৰণৰ গিমিক টাইপৰ কোনো ধৰণৰ বস্তু নাই। সুন্দৰ অভিনয় পাব, সুন্দৰ কাহিনী পাব, সুন্দৰ দৃশ্যসজ্জা পাব, আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানৰ এটা সংগীতেৰে গোটেই নাটকখন। নিউজ ডেস্কৰ সহযোগত বিজয় শংকৰ ৰিপৰ্ট, মাছলি নিউজ।